নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত যি নতুন আইন প্ৰৱৰ্তন হৈছে, সেই আইনসমূহ লাগু হোৱা ষ্টাৰ্ট কৰিব। আৰু এই নতুন আইনৰ ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 69ত কি বিষয় উল্লেখ আছে, আজি সেই বিষয়ে অকণমান ক'ম। আৰু এই আইনৰ অধীনত স্পেচিয়েলি ল'ৰাসকলে সাৱধান থকাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। এই আইনত আছে, এজন ল'ৰাই যদি এজনী ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত থাকে, তেওঁৰ লগত প্ৰেমৰ সম্পৰ্কত থাকে, তেওঁক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিয়ে, আৰু যদি তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক কৰে আৰু তাৰপিছত সেই প্ৰতিশ্ৰুতি ভংগ কৰি তেওঁক বিয়া নকৰায়, তেতিয়াহ'লে যদি ছোৱালীগৰাকীয়ে সেই ল'ৰাজনৰ এগেইনষ্টত যদি গোচৰ দিয়ে আৰু সেই গোচৰ যদি প্ৰুভ হয়, তেতিয়াহ'লে তেওঁৰ 10 বছৰলৈকে জেল হ'ব পাৰে। আৰু সেই একেই প্ৰতিশ্ৰুতি যদি এজনী ছোৱালী দিয়ে, এজন ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্কত থাকে, তেওঁৰ লগত বিয়া হ'ম বুলি প্ৰতিশ্ৰুতি দিয়ে, তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক কৰি তেওঁৰ লগত বিয়া নহয়, আনৰ লগত বিয়া হৈ যায়, তেতিয়াহ'লে কিন্তু ল'ৰাজনে সেই ছোৱালীজনীৰ এগেইনষ্টত কোনো ধৰণৰ ক্ৰিমিনেল কেছ দিব নোৱাৰিব। সেইবাবে এইবিলাক বিষয় প্ৰত্যেকেই জনাটো অত্যন্ত দৰকাৰী, যাতে সকলোৱে সাৱধানে থাকিব পাৰে, সুৰক্ষিত হৈ থাকিব পাৰে। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ এইকাৰণে কৰিব, নতুন নতুন আইন আহি আছে, প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। আজিলৈ এইখিনিয়ে, আকৌ আহিম নতুন ভিডিঅ' লৈ, নতুন বিষয় লৈ আপোনালোকৰ মাজত। আজিলৈ ধন্যবাদ।